বিসমিল্লাহিররহমানিররহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। প্ৰিয় ভাই ভনী, আপোনালোকৰ মনত এই প্ৰশ্নটো হয়তো কেতিয়াবা উদয় হয় যে ঐতিহাসিকভাৱে ইহুদি, খ্ৰীষ্টিয়ান আৰু মুছলিম ধৰ্মৰ মাজত কি এনে সম্পৰ্ক আছে, কিয়নো সময়ে সময়ে আমি দেখিবলৈ পাওঁ যে এনে কিছুমান নীতি নিয়ম আৰু প্ৰথা আছে যি এই তিনিটা ধৰ্মত একে। সেয়েহে এজন মানুহক ভাবিবলৈ বাধ্য কৰাই যে এই তিনিটা প্ৰসিদ্ধ ধৰ্ম যি নিজৰ লগত নে নাম মিলাবলৈ পচন্দ কৰে নে ঐক্যবদ্ধ হৈ থাকিব পচন্দ কৰে। কেতিয়াবাতো এই তিনিটা ধৰ্মৰ মানুহ এজনে আনজনৰ ওপৰত শত্ৰু হৈ পৰে। ইয়াৰ পিছতো কেনেকৈ এই তিনিটা ধৰ্মৰ মানুহে একে নিয়ম একে প্ৰথা অনুসৰণ কৰে। গতিকে বলক আজি এই ভিডিঅ'ৰ মাধ্যমত এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিওঁ আৰু আপোনালোকক জনাও যে ইহুদি, খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মৰ মাজত কি সম্পৰ্ক আছে। লগতে এই তিনিটা ধৰ্মৰ এনে ৰীতি নীতিৰ কথা আলোচনা কৰিম যি তিনিটা ধৰ্মৰ লগতে মিল আছে। পোনপ্ৰথমতে আপোনাক জনাও যে এই পৃথিৱীত যিমানবোৰ ধৰ্ম আছে ইয়াক দুটা শ্ৰেণীত বিভাজন কৰা হৈছে। প্ৰথম শ্ৰেণী হ'ল ইব্ৰাহিমী বা আব্ৰাহামিক ধৰ্ম, আনটো হ'ল ভাৰতীয় ধৰ্ম। ইব্ৰাহিমী ধৰ্মত ইহুদি, খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্ম সংযুক্ত হৈছে আৰু আনফালে ভাৰতীয় ধৰ্মত সনাতনী, শিখ, বৌদ্ধ আৰু বিভিন্ন ধৰ্ম সংলগ্ন হৈছে। আৰু এইবোৰ ধৰ্ম ঐতিহাসিকভাৱে ভাৰতৰ পৰা সৃষ্টি হোৱা, যাৰ অৰ্থ কোনো প্ৰকাৰে ভাৰতৰ সংস্কৃতিৰ লগত জড়িত, অৰ্থাৎ আৰম্ভণি বা স্থাপনা ভাৰতৰ পৰা হয়। কিন্তু প্ৰশ্ন হ'ল ইহুদি, খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মক ইব্ৰাহিমী ধৰ্ম বুলি কিয় কোৱা হয়? ইব্ৰাহিম বা আব্ৰাহাম নামৰ লগত এই তিনিটা ধৰ্মৰ কি সম্পৰ্ক আছে? উত্তৰটো হ'ল এই তিনিটা ধৰ্মৰ নীতি নিয়ম বা প্ৰথাসমূহ পয়গম্বৰ ইব্ৰাহিম আলাইহিছসালাম বা আব্ৰাহামৰ লগত সংযুক্ত হয়। সেইজন ইব্ৰাহিম যাক এই তিনিটা ধৰ্মত সন্মান আৰু গুৰুত্ব দিয়া হয়। মুছলিমসকলে ইব্ৰাহিম আলাইহিছসালামক জাতিৰ পিতা হিচাপে গণ্য কৰে আৰু আৰবী ভাষাত ইব্ৰাহিম বুলি কয়। আনফালে খ্ৰীষ্টিয়ানসকলে ফাদাৰ এব্ৰাহিম বুলি কয়। লগতে ইহুদীসকলে পয়গম্বৰ আব্ৰাহাম বুলি কয়। তিনিটা ধৰ্মতে ইব্ৰাহিম আলাইহিছসালামক ঈশ্বৰপ্ৰেৰিত এজন নবী বা পয়গম্বৰ বুলি মান্য কৰা হয়। এই তিনিটা ধৰ্মক আল্লাহৰ পক্ষৰ পৰা প্ৰেৰিত বা আকাশী ধৰ্ম বুলি জনা যায়, কিয়নো এই তিনিটা ধৰ্মৰ মানুহে আল্লাহৰ পক্ষৰ পৰা অহা আকাশী কিতাপক অনুসৰণ কৰে। এতিয়া আলোচনা কৰো এনেকুৱা কি কি নিয়ম আছে যে এই তিনিটা ধৰ্মতে মিল আছে। এইবোৰৰ মাজত পোনপ্ৰথমে ক'ব খোজো যিটো প্ৰধান আৰু গুৰুত্বপূৰ্ণ সেয়া হ'ল তৌহিদ। তৌহিদ হ'ল কেৱল এজন সৃষ্টিকৰ্তাক বিশ্বাস কৰা আৰু নিজকে পৰিপূৰ্ণভাৱে সৃষ্টিকৰ্তাক সঁপি দিয়া তথা আল্লাহক ভয় কৰা। এই তিনিটা ধৰ্মৰ মানুহৰ এটা বিশ্বাস যে আল্লাহ ব্যতীত কাৰো উপাসনা কৰিব নোৱাৰে। আল্লাহ আৰবী ভাষাত কওঁ, ইহুদীসকলে আল্লাহ নকয়, সিহঁতৰ নিজস্ব ইব্ৰানী ভাষাত ইয়াল্লাহ বা য়েল্লোহিম বুলি কয় আৰু খ্ৰীষ্টিয়ানসকলে ইংৰাজীত গড বুলি কয়। ভাৰতীয় খ্ৰীষ্টিয়ানসকলে গড আৰু পৰমেশ্বৰ বুলি কয়। ঠিক তেনেদৰে ভাৰতীয় মুছলিমসকলে আল্লাহ বুলি কোৱাৰ লগতে খোদা আৰু প্ৰভু বুলি কয়। গতিকে যি ভাষাতে আল্লাহক স্মৰণ নকৰক কিয়, বিশ্বাস এটাই যে বা তৌহিদ এটাই যে এক আল্লাহ ব্যতীত কাৰো উপাসনা নিষিদ্ধ। দ্বিতীয় হাদিছ নবী বা পয়গম্বৰসকলৰ প্ৰতি বিশ্বাস। যেনেকৈ মুছলমানসকলৰ বিশ্বাস আল্লাহ তাআলা সময়ে সময়ে পৃথিৱীৰ মানুহক সঠিক পথ দেখুৱাবলৈ নবী বা পয়গম্বৰসকলক পঠাইছিল, ঠিক তেনে বিশ্বাস ইহুদী আৰু খ্ৰীষ্টিয়ানসকলেও ৰাখে। ইহুদী আৰু খ্ৰীষ্টিয়ানসকলেও বহুতো নবী ৰাছুলক মান্যতা দিয়ে, যিসকল নবী ৰাছুলক ইছলাম ধৰ্মতো মান্যতা দিয়া হৈছে, যেনে ইয়াকুব আলাইহিছসালাম, বাইবেলীয় নাম জাকুব, মুছা আলাইহিছসালাম বা মছেছ, দাউদ আলাইহিছসালাম বা ডেভিড, ইছমাইল আলাইহিছসালাম বা ইছমাইল ইত্যাদি। কিন্তু পাৰ্থক্য হ'ল যিমানবোৰ নবীক মুছলমানসকলে মানে বা মান্যতা দিয়ে সিমানবোৰ নবীক ইহুদী আৰু খ্ৰীষ্টিয়ানসকলে নামানে। য'ত মুছলিমসকলে ইহুদী ধৰ্মৰ নবী মুছা আলাইহিছসালাম আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ নবী ঈসা আলাইহিছসালামক সিমানেই সন্মান আৰু গুৰুত্ব দিয়ে যিমান গুৰুত্ব আৰু সন্মান ইহুদী আৰু খ্ৰীষ্টিয়ানসকলে দিয়ে। কেৱল ইমানেই নহয়, হযৰত মুছা আলাইহিছসালাম আৰু ঈসা আলাইহিছসালামক প্ৰখ্যাত 5জন নবীৰ মাজৰ 2জন নবী বা পয়গম্বৰ হিচাপে আখ্যা দিয়ে। ইছলাম ধৰ্ম অনুযায়ী এই নবী দুজনক উচ্চ মৰ্যাদা দিয়া হৈছে। ইয়াৰ মাজৰ আন এটা পাৰ্থক্য হ'ল খ্ৰীষ্টিয়ানসকলে যেনেকৈ নবীসকলক আল্লাহৰ পুত্ৰ বুলি আখ্যা দিয়ে, মুছলিমসকলৰ মাজত এনেধৰণৰ কোনো বিশ্বাস নাই। মুছলিমসকলে নবীসকলক আল্লাহৰ পয়গম্বৰ তথা দাস হিচাপে গণ্য কৰে। তৃতীয় হাদিছ হ'ল তিনিটা ধৰ্মৰ মানুহে ৰোজা ৰাখিব লাগে। যেনেকৈ মুছলিমসকলে ৰোজা ৰাখে, ঠিক তেনেকৈ ইহুদী আৰু খ্ৰীষ্টিয়ানসকলে ৰোজা ৰাখে, কিন্তু ৰোজা ৰখাৰ সময় আৰু নিয়ম ভিন্ন। গাহৰি মাংস এই তিনিটা ধৰ্মতে কঠোৰভাৱে নিষিদ্ধ, যদিও কিছু কিছু খ্ৰীষ্টিয়ানসকলে ভক্ষণ কৰে, কিন্তু ইহুদী আৰু মুছলিমসকল এই বিষয়ত কঠোৰভাৱে সতৰ্কিত, কিয়নো আল্লাহে নবী মুছা আলাইহিছসালামক বাইবেলত গাহৰি মাংস খাবলৈ নিষেধ কৰিছে। বুক অফ ডিউটৰনমি 14 নম্বৰ অধ্যায় 8 নম্বৰ অনুচ্ছেদ। বুক অফ লেভিটিকাছ
10 নম্বৰ অধ্যায় 9 নম্বৰ অনুচ্ছেদ। ইয়াৰ উপৰি মূৰ্তি পূজা এই তিনিটা ধৰ্মতে নিষিদ্ধ, কিন্তু কেথলিক খ্ৰীষ্টিয়ানসকলে নিজস্ব মত অনুযায়ী হজৰত ঈছা আলাইহিছ সালাম বা যীশু খ্ৰীষ্টৰ মূৰ্তি বনায়। লগতে হজৰত ঈছা আলাইহিছ সালাম বা যীশু খ্ৰীষ্টৰ জন্ম যে পিতৃবিহীন আল্লাহৰ মহাশক্তিত জন্ম হৈছে এই কথা খ্ৰীষ্টিয়ান আৰু মুছলিমসকলে বিশ্বাস কৰে, কিন্তু ইহুদীসকলে এই বিষয়ত ভিন্ন মত পোষণ কৰে। হজৰত ঈছা আলাইহিছ সালামৰ মাতৃ মৰিয়ম বা মেৰীক পৃথিৱীৰ সন্মানীয় আৰু উচ্চ মৰ্যাদা সম্পন্ন মহিলা হিচাপে খ্ৰীষ্টিয়ান আৰু মুছলিমসকলে বিশ্বাস কৰে। উপাসনা কৰাৰ আগত যেনেকৈ মুছলিমসকলে নিজকে অজু কৰি চাফ চিকুণ তথা পবিত্ৰ কৰে, ঠিক তেনেকৈ ইহুদী আৰু খ্ৰীষ্টিয়ানসকলেও উপাসনা কৰাৰ আগত নিজকে নিজৰ ৰীতি অনুযায়ী অজু বা চাফ চিকুণ কৰি লয়। উপাসনা কৰাৰ আগত যেনেকৈ মুছলিমসকলে আজান দিয়ে, ঠিক তেনেকৈ ইহুদী আৰু খ্ৰীষ্টিয়ানসকলেও আজান দিয়ে, কিন্তু তিনিওটা ধৰ্মতে আজান দিয়াৰ ধৰণ ভিন্ন। উপাসনা কৰা ঠাইত নিজৰ জোতা চেণ্ডেল খুলি প্ৰৱেশ কৰাটো এই তিনিওটা ধৰ্মতে আৱশ্যকীয়। যেনেকৈ মুছলিমসকলে মানুহক সাক্ষাৎ কৰাৰ সময়ত চালাম দিয়ে, অৰ্থাৎ চালাম দি মানুহৰ শান্তিৰ কামনা কৰে, ঠিক তেনেদৰে খ্ৰীষ্টিয়ান আৰু ইহুদীসকলেও চালাম দিয়ে। ইহুদীসকলে চালামক শালম দিয়া বুলি কয়, কিন্তু এই তিনিওটা ধৰ্মতে চালাম দিয়াৰ ধৰণ ভিন্ন। প্ৰিয় ভাই ভনী, এই তিনিওটা ধৰ্মত সাদৃশ্য থকা আন এটা বিষয় হ'ল তিনিওটা ধৰ্মতে শিশু অৱস্থাত ল'ৰাসকলৰ খাতনা কৰিব লাগে, অৰ্থাৎ লিংগৰ অগ্ৰভাগৰ অতিৰিক্ত চামৰা টুকুৰা কাটি পেলাব লাগে, কিয়নো এই নিয়মটো আমাৰ জাতিৰ পিতা ইব্ৰাহিম বা আব্ৰাহামৰ আছিল। গতিকে খাতনা কৰাটো আমি নবী ইব্ৰাহিম আলাইহিছ সালামৰ সুন্নত বুলি গণ্য কৰোঁ। যেনেকৈ মই আগতে আপোনালোকক জনালো যে হজৰত ইব্ৰাহিম আলাইহিছ সালাম এনে এজন নবী যাক তিনিওটা ধৰ্মতে বহুত সন্মান আৰু মৰ্যাদা দিয়া হৈছে। সেয়েহে মুছলিমসকলৰ দৰে ইহুদীসকলেও খাতনা কৰে, কিন্তু খ্ৰীষ্টিয়ানসকলৰ কিছু সংখ্যক লোকে খাতনা নকৰে। সুদ খোৱা এই তিনিটা ধৰ্মতে নিষিদ্ধ, আৰু এনে বহুত নিয়ম আছে যি এই তিনিটা ধৰ্মৰ লগত মিল আছে। আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলো। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক এটা দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আজিলৈ বিদায় লৈছো। wa akhir da'wana alhamdulillah। جزاك الله